টকশ্ব'ত আহি গোৱাল গালি এটা সম্প্ৰদায়ক পাৰা যা তা কথা কোৱা এইখন অসমত হোৱা নাই নেকি ঘটনা সেইটো বিশ্বনাথ চাৰিআলিত আজি কেইদিন আগত এই গাহৰি মাংস খুৱাই দিয়া হৈছিল সেইবিলাক পৰিৱেশ কিয় সৃষ্টি হৈছে এইটো সঁচা কথা মকবুল ফিদা হুছেইনৰ এগেইনষ্টত কোনো এফআইআৰ লজ হোৱা নাছিল কিন্তু কংগ্ৰেছে ভুল কৰিছিল কাৰণেতো বিজেপিক চৰকাৰত আনিছে আজি বিজেপিয়ে যদি কানপুৰত সেই ষ্টোন পেল্টাৰকেইটাৰ এগেইনষ্টত NSA স্লেপ কৰিব পাৰিছে তেতিয়া নুপুৰ শৰ্মাক কিয় কাৰণে এৰেষ্ট কৰিবলৈ পৰা নাই বা তেওঁৰ এগেইনষ্টত এটা কেছ লজ হোৱা নাই আৰু 10 দিন লাগিলে এটা কিন্তু ষ্টেটমেণ্ট পাৰ নকৰে আজি ছুইডেনত সৰু এটা ট্ৰাক লৈ কাৰণে কিবা এটা সৰু টেৰৰিজিম এটেক এটা হৈ গ'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে বক্তব্য দি দিয়ে কিন্তু দিল্লীত 3-4 দিন হৈ যায় ৰায়ত হৈ থাকে ওচৰতে দিল্লীৰ ইণ্ডিয়াৰ হোম মিনিষ্টাৰ ঘূৰি ফুৰে এটা ষ্টেটমেণ্ট নোলায় ইমান ডাঙৰ ঘটনা এটা ঘটি গৈছে আমি ফৰেন আমি ইণ্টাৰনেশ্যনেল কিন্তু এৰিনাত আমি কিন্তু সাংঘাতিকভাৱে আমি দুৰ্বল হৈছোঁ আজি এটা খবৰ পাইছোঁ যে আমেৰিকাক ছৌদি আৰবিয়াই তেল বেছি আছে পাৰ বেৰেল $2 ইণ্ডিয়াক বেছি আছে $6 ক'ত সেই ফৰেন পলিচিৰ কথা ক'ত গ'ল সেইবোৰ কথা আমি লক্ষ্য ৰাখিব লাগিব এই আমাৰ আঘাত হোৱা নাছিল আমি দেশৰ নাগৰিক নহয় আমি প্ৰাৰ্থনা দিয়া নাছিলোঁ কেইটা এফআইআৰ অসমৰ কেইখন পুলিচ থানাত পৰি আছে তেনেধৰণৰ ফ্ৰিঞ্জ এলিমেণ্টৰ এগেইনষ্টত আজিলৈকে একশ্যন নহ'ল আজি আমাৰ নাগৰিকতকৈ ডাঙৰ কি সেই কোনোবা কাটাৰ বাহৰাইনৰ ৰজা হ'ল নেকি সেইটো প্ৰশ্ন সুধিব বিচাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি এখন দেশৰ নাগৰিক হয় আমাৰ কথাত আপুনি কেৰেপ নকৰিলে আজি কাটাৰ বাহৰাইনৰ কথা শুনি কাৰণে আপুনি লগে লগে একশ্যন ল'লে এইবোৰ কেনেধৰণৰ কথা মানে আল কায়দাৰ যোনটো থ্ৰেট এইবোৰ নতুন নহয় এইবোৰ থ্ৰেট আহি থাকে কিন্তু এইবোৰ থ্ৰেট কেতিয়া অহা যায় আমি চাব লাগিব কিন্তু মোৰ এনেকুৱা এটা অনুভৱ হয় আমি যদি মৌলবাদী শক্তিবিলাকৰ এটা মানে কেৰেক্টাৰিষ্টিকবোৰ চাওঁ ক'ৰবাত মৌলবাদী শক্তিবোৰে আইডিঅলজিকেলি বেলেগ হ'ব পাৰে ইছ্যুজ বেলেগ হ'ব পাৰে সিহঁতৰ কিন্তু ইজনে আনজনক সহায়ক যেন লাগে আপুনি এইমাত্ৰ 93 বম ব্লাষ্টৰ কথা কৈছিল ইট ৱাজ এ পাৰ্ট অফ দ্য কনচিকুৱেঞ্চ অফ বাবৰি মছজিদৰ যোনটো ৰায়ট হৈছিল তাৰ পাছত কিন্তু 93 বম ব্লাষ্ট হোৱাৰ পাছত 96ত শাসনত কোন আহিছিল সেইটো কথা আমি লক্ষ্য কৰিব লাগে আজি আপোনালোকে চাওক আজি আল কায়দাৰ ইয়াত কিবা এটা আক্ৰমণ কৰিব বুলি আমি ভাৰতীয় হিচাপে প্ৰত্যেকে এটা চিন্তিত হৈছোঁ আৰু লগে লগে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক যে আপুনি যি 56 ইঞ্চিৰ বুকুখনৰ কথা কৈছিল যে আপুনি চকু মিলাই কাৰণে কথা কৈছিল আজি সময় আহিছে দেশৰ হাতত ৰাফেল আছে দেশৰ হাতত অগ্নি 5 আছে অগ্নি 4 আছে লঞ্চিং বেডত আক্ৰমণ কৰক USA যদি আফগানিস্তানত সোমাই কাৰণে মাৰিব পাৰে ইৰাকত সোমাই মাৰিব পাৰে আমাৰ দেশখনৰ সন্যাখন পাইছোঁ যে ইণ্ডিয়া হেজ দ্য থাৰ্ড লাৰ্জেষ্ট এয়াৰ ফ'ৰ্চ চাইনাক অতিক্ৰম কৰিছে বুলি সন্যাখন এটা নিউজত আহিছে তে আমি কি সোমাই যাই মাৰিব নোৱাৰোঁ নেকি আল কায়দাৰ আইমান আল জাৱাৰিক আমি ইজিপ্তত বা আফগানিস্তানৰ য'তেই নাথাকক তাত গৈ আমি সোমাই মাৰিব পাৰিব লাগিব আমি সেই বিষয়টো আমি ইয়াত আলোচনা কিয় কৰি আছোঁ কিন্তু এইটো কথাও সঁচা আল কায়দাই আজি আক্ৰমণ যে কৰিবলৈ এই থ্ৰেটটো দিব পাৰিলে তাৰ কাৰণটো কি আৰু কালি যদি আল কায়দাই আক্ৰমণ এটা কৰি দিয়ে আমাৰ কাৰণে দুখৰ বিষয় হ'ব আমি হয়তো টক শ্ব' পাতি কান্দিম আমি 2-4জন মানুহ হত্যা হোৱাৰ বুলি আমি কান্দিম কিন্তু আপুনি চাব তাৰ পাছত এখন ইলেকশ্যন পাতক তাৰ পাছত কোনটো পাৰ্টীয়ে ভিক্টৰিয়াছ হৈ ওলায় চ' এই যোনটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটো আমি চাব লাগিব UDF আৰু বিজেপিৰ আকাশ পাতাল আইডিঅলজিকেলি কিন্তু আপুনি চাব যেতিয়ালৈকে UDF শক্তিশালী হৈ থাকিব তেতিয়ালৈকে বিজেপিও শক্তিশালী হৈ থাকিব বিজেপিৰ যেতিয়ালৈকে শক্তিশালী হৈ থাকিব UDF শক্তিশালী হৈ থাকিব বিজেপিও নিবিচাৰে UDF পৰি যাওক UDFও নিবিচাৰে বিজেপি নাইকিয়া নহওক চ' দে আৰ ইণ্টাৰনেলি কানেক্টেড যদিও দুটা প'ল হয় তে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমি ফাণ্ডামেণ্টেলিজিম মৌলবাদক প্ৰত্যেকটো ৰূপত আমি ধ্বংস কৰিব লাগিব আমি নুপুৰ শৰ্মাৰ নিচিনা মৌলবাদীকো ধ্বংস কৰিব লাগিব আমি আইমান আল জাৱাৰিৰ নিচিনা মৌলবাদীকো ধ্বংস কৰিব লাগিব আপুনি পাহৰি যাব নালাগে আমাৰ এইখনে টেবুলতে চাগে আমি কিমান কমিউনেল কথা কিমান বিজেপিৰ বা তেনেধৰণৰ ৰাজনৈতিক দলৰ প্ৰবক্তাই হেৰি কৰি গৈছে হয়তো আমাৰ ভাষাটো অসমীয়াৰ কাৰণে অসমৰ বাহিৰত ওলাই নাযায় কিন্তু এনে ইয়াতকৈ ডাঙৰ বক্তব্য আজি অসমত বহুত ফ্ৰিঞ্জ এলিমেণ্ট ঘূৰি ফুৰিছে যোনে এনেধৰণৰ বক্তব্য দিছে কি আমাৰ আঘাত হোৱা নাছিল আমি দেশৰ নাগৰিক নহয় আমি প্ৰাৰ্থনা দিয়া নাছিলোঁ কেইটা এফআইআৰ অসমৰ কেইখন পুলিচ থানাত পৰি আছে তেনেধৰণৰ ফ্ৰিঞ্জ এলিমেণ্টৰ এগেইনষ্টত আজিলৈকে একশ্যন নহ'ল আজি আমাৰ নাগৰিকতকৈ ডাঙৰ কি সেই কোনোবা কাটাৰ বাহৰাইনৰ ৰজা হ'ল নেকি সেইটো প্ৰশ্ন সুধিব বিচাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি এখন দেশৰ নাগৰিক হয় আমাৰ কথাত আপুনি কেৰেপ নকৰিলে আজি কাটাৰ বাহৰাইনৰ কথা শুনি কাৰণে আপুনি লগে লগে একশ্যন ল'লে এইবোৰ কেনেধৰণৰ কথা এইবোৰ জবাব লৈ আছে 3জন মানুহে একপক্ষীয়ভাৱে কৈ আছে মোক ক'বই নিদিয়ে মই কাৰো পক্ষ লৈ কোৱা নাই আৰে পক্ষ লৈ আছে না আপুনি আপোনাৰ পক্ষত কৈ আছে পক্ষ লৈছে আপুনি মই এজন সন্মানীয় সদস্যক এজন কথাটো ক'বলৈ দিছোঁ আপুনি
ক'বলৈ কিয় দিয়া নাই সন্মান নকৰে নেকি ইমতিয়াজ ডাঙৰীয়া এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ ৰঞ্জীৱ দাক যে আপুনি 3জন বুলি কৈছে মই কিন্তু এই ক্ষেত্ৰত নাই মই আজিৰ তাৰিখত ৰেছপনচিবলি আপোনাৰ ওচৰত কৈ আছোঁ বহু টক শ্ব'ত আপোনাৰ বিৰুদ্ধে আমাৰ তৰ্ক হয় আজিৰ তাৰিখত মই দেশৰ লগত আছোঁ চৰকাৰৰ লগত আছোঁ যদি কালি আল কায়দাৰ ফালৰ পৰা দুঃসাহস কৰে যদিও মোৰো কিবা অৱদান লাগে মোৰো যদি কিবা অৱদান লাগে সেই অৱদান দিবলৈ মই সষ্টম হৈ আছোঁ মই ৰেডি আছোঁ কিন্তু এটা কথা ইয়াত স্পষ্টকৈ কৈ দিছোঁ আমাৰ বৰা ডাঙৰীয়াই যোনটো কথা ক'লে এইটো সঁচা কথা যদিও আপুনি নামানিব পাৰে যে আল কায়দা বা এনে ধৰণৰ ক্ৰিমিনেল কিছুমানক আমি মুছলিম হিচাপে আমি চিনাক্ত কৰিবলৈ নোৱাৰোঁ তেওঁলোকক আল কায়দা হিচাপে চিনাক্ত কৰিব লাগিব যিদৰে আমি নুপুৰ শৰ্মাক হিন্দু হিচাপে চিনাক্ত কৰিব নোৱাৰোঁ তাক বিজেপি হিচাপে আমি চিনাক্ত কৰিব লাগিব সেইখিনি কথা আমি স্পষ্ট কৰি ৰাখিব লাগিব যে আমি ক্ৰিমিনেলক উগ্ৰপন্থীৰ ফালে ৰাখিব লাগিব আৰু আমি যোনসকল লোক এই দেশখনৰ কাৰণে আমি নিষ্ঠাবান হয় চৰকাৰ যাৰেই নহওক কিয় মোৰ মনত আছে মই এল কে আদৱানীৰ লগত কোনো আইডিঅলজিকেলি মোৰ কোনো সম্পৰ্ক নাই কিন্তু যেতিয়া মুম্বাই ব্লাষ্ট হৈছিল মুম্বাই এটেক হৈছিল তাৰপাছত যেতিয়া স্পেচিয়েল এটা ছেশ্যন কল কৰিছিল পাৰ্লিয়ামেণ্টত তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল আৰু লিডাৰ অফ দ্য অপজিশ্যন হিচাপে এল কে আদৱানী থিয় হৈ কৈছিল উই আৰ উইথ ইউ চ' সেইটো আমাৰ সেই স্পিৰিটটো লাগিব আৰু আজিৰ তাৰিখত মই কৈছোঁ যে প্ৰত্যেকজন মুছলমানে একত্ৰিত হৈ কাৰণে চৰকাৰৰ লগত থিয় হোৱাটো উচিত যে ক'ৰবা এখন দেশত যেতিয়া বোমা এখন ফুটে বা কোনোবা এখন ৰাজ্য বা চহৰত তাত কোনো মুছলমান হিন্দু খ্ৰীষ্টিয়ান শিখ বিচাৰি কাৰণে বোমাটো নুফুটায় সেই এনেধৰণৰ ল'ৰা এনেধৰণৰ ব্যক্তিৰ এনেধৰণৰ সংঘত যেনে আমাৰ ঘৰৰ আমাৰ পদূলিৰ আমাৰ দেশৰ এজন ল'ৰাও যেনে তেনে সংঘত নাযায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব কাৰণ তাৰ পিছৰ মুহূৰ্তত কাৰো কিন্তু লাভৱান নহয় ক্ষতি হয় কিন্তু এইটো কথাও আমি ধ্যান ৰাখিব লাগিব যে এখন দেশৰ যেতিয়া চৰকাৰ এখন থাকে সেই চৰকাৰখনে কিন্তু নিজৰ ৰেছপনচিবিলিটি ৰাখিব লাগিব যেতিয়া আমি কোনোবা ক্ৰিমিনেল এটা ৰাস্তাই ঘাটে কিবা এটা অসভ্যলমি কৰাটো বেলেগ কথা কিন্তু এটা পাৰ্টিৰ স্প'ক্স পাৰ্চন আমি যদি ইয়াত বহি ৰাইজৰ ওচৰত দুআষাৰ কথা ক'ব পাৰিছোঁ তেতিয়া আমিও ৰেছপনচিবল ব্যক্তি বুলি নিজক মানি ইয়াত যেতিয়া আমি বক্তব্যখিনি ৰাখিম আমি ৰেছপনচিবলি বক্তব্যখিনি ৰাখিব লাগিব এনেকুৱা টক শ্ব'ত আহি গোৱাল গালি এটা সম্প্ৰদায়ক পৰা যা তা কথা কোৱা এইখন অসমত হোৱা নাই নেকি ঘটনা সেইটো বিশ্বনাথ চাৰিআলিত আজি কেইদিন আগত সেই গাহৰি মাংস খুৱাই দিয়া হৈছিল সেইবিলাক পৰিৱেশ কিয় সৃষ্টি হৈছে এইটো সঁচা কথা মকবুল ফিদা হুছেইনৰ এগেইনষ্টত কোনো FIR লজ হোৱা নাছিল কিন্তু কংগ্ৰেছে ভুল কৰিছিল কাৰণেতো বিজেপিক চৰকাৰত আনিছে আজি বিজেপিয়ে যদি কানপুৰত সেই ষ্টোন পেল্টাৰকেইটাৰ এগেইনষ্টত NSA স্লেপ কৰিব পাৰিছে তেতিয়া নুপুৰ শৰ্মাক কিয় কাৰণে এৰেষ্ট কৰিবলৈ পৰা নাই বা তেওঁৰ এগেইনষ্টত এটা কেছ লজ হোৱা নাই আৰু 10 দিন লাগিলে এটা কিন্তু ষ্টেটমেণ্ট পাৰ নকৰে আজি ছুইডেনত সৰু এটা ট্ৰাক লৈ কাৰণে কিবা এটা সৰু টেৰৰিজিম এটেক এটা হৈ গ'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে বক্তব্য দি দিয়ে কিন্তু দিল্লীত 3-4 দিন হৈ যায় ৰায়ত হৈ থাকে ওচৰতে দিল্লীৰ ইণ্ডিয়াৰ হোম মিনিষ্টাৰ ঘূৰি ফুৰে এটা ষ্টেটমেণ্ট নোলায় ইমান ডাঙৰ ঘটনা এটা ঘটি গৈছে আমি ফৰেন আমি ইণ্টাৰনেশ্যনেল কিন্তু এৰিনাত আমি কিন্তু সাংঘাতিকভাৱে আমি দুৰ্বল হৈছোঁ আজি এটা খবৰ পাইছোঁ যে আমেৰিকাক চৌদি আৰবিয়াই তেল বেছি আছে পাৰ বেৰেল $2 ইণ্ডিয়াক বেছি আছে $6 ক'ত গ'ল সেই ফৰেন পলিচিৰ কথা ক'ত গ'ল সেইবোৰ কথা আমি লক্ষ্য ৰাখিব লাগিব এইবোৰ কমজোৰ এইবোৰ দুৰ্বল ফৰেন পলিচিৰ কাৰণে কি আজি আমি 100 টকা 150 টকা কৈ কাৰণে তেল কি ক্ৰয় কৰি থাকিব লাগে নেকি ৰাছিয়াৰ কথাটো আহি আছে ৰাছিয়াৰ লগত আমি পেট্ৰলিয়াম প্ৰডাক্টতকৈ বেছি আমি নেচাৰেল গেছৰ লগতহে ডিল কৰি আছোঁ পেট্ৰলিয়াম প্ৰডাক্ট বুলি ক'লে নেচাৰেল গেছটো অলপ বেলেগ বস্তু কিন্তু এইটোও সঁচা কথা যে আমি এটা ভাল সম্পৰ্ক ৰাখিব লাগিব গাল্ফ কাণ্ট্ৰিজৰ লগত ষ্ট্ৰেটেজিকেলি আৰবিয়ান চিখন আছে লগত সেইফালেদি আমাৰ প্ৰায় 60-70% ট্ৰেড হয় সেইখিনি দেশৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগিব আৰু আমি আজি গ্লোবেলাইজেশ্যনৰ যুগত 93 কথাটো বেলেগ আছে আজি যদি টকছত মই কিবা এটা কথা কৈ দিওঁ সেই আৰব বা আমেৰিকাৰ কথাটো ডাঙৰ কথা নহয় আমি আৰবৰ কথা বাদ দিছোঁচোন চেনেটৰ যোনখন ফৰেন ৰিলিজিয়াছ ফ্ৰীডমৰ কমিটি আছে 3 বছৰৰ পৰা ইণ্ডিয়াক কাণ্ট্ৰি অফ কনচাৰ্ণত ৰাখিছে ব্লেক লিষ্টেড কৰি ৰাখিছে আমাৰ নিচিনা দেশ এখনৰ ছেকুলাৰিজম শিকাই আছে বিদেশ এখনে আমি কৈ আছোঁ USA আমি ষ্ট্ৰেটেজিক পাৰ্টনাৰ USA আমাক ব্লেক লিষ্টেড কৰি ৰাখি দিছে চেনেট কমিটিয়ে সেইবোৰ কথা অলপ লক্ষ্য ৰাখক আমি আলোচনা কৰি এটা চমু বিৰতি পিছত উভতি আহিম আলোচনা অব্যাহত থাকিব বক্তব্য বিজেপিৰ যিসকলে কৰে তেখেতসকলক মই আহ্বান জনাইছোঁ চাওক এইটো সঁচা কথা যে ৰেডিকেল শব্দটো ইউজ নকৰি মই এক্সট্ৰিমিষ্ট শব্দটো ইউজ কৰোঁ এক্সট্ৰিমিষ্ট নহয় আমি মডাৰেট হৈ যদি কাম কাজবিলাক আগুৱাই লৈ যাব পাৰোঁ চবৰে ভাল হয় চবৰে কল্যাণ হয় ধৰ্মৰ ক্ষেত্ৰতো আমি মডাৰেটলি আগবাঢ়ি গ'লে ভাল কাৰণ এতিয়া কিছুমান কথা যদি ইতিহাসৰ কথা আমি ক'বলৈ যাওঁ ইয়াত ক'বলৈ যাওঁ বহুত ধৰ্মগুৰুৱে হয়তো মোক ধৰিব কাৰণ বিভিন্ন সময়ত আন ধৰ্মাৱলম্বী লোকসকলক নিজৰ ধৰ্মীয় স্থানত উপাসনা কৰিবলৈ দিয়াও কিছুমান নজিৰ আছিল সেইখন আৰবত কিন্তু আজিৰ তাৰিখত হয়তো এইবোৰ কথা নহ'ব এইটো অমান্তি হ'ব নোৱাৰোঁ যে ইছলাম ধৰ্মত
নিজৰ কালচাৰ বচাই কাৰণে ধৰ্মটো পালন কৰিবলৈ দিয়া হৈছে আজি টাৰ্কিছসকলৰ যদি আপুনি ইছলামটো চাই তেওঁলোকৰ ইছলাম ধৰ্মাৱলম্বী তেওঁলোকৰ যোনখিনি তেওঁলোকৰ উপাসনা পদ্ধতিত তেওঁলোকৰ টাৰ্কিছ কালচাৰটো আপোনালোকে দেখা পাব আৰবিয়ানসকলে যি ধৰণৰ আৰবিয়ান কালচাৰটোত কৰে টাৰ্কিছসকলে টাৰ্কিছ কালচাৰ পাৰ্চিয়ানসকলে ইৰাণৰ মানুহখিনিয়ে তেওঁলোকৰ কালচাৰ আজিৰ তাৰিখলৈকে কিন্তু আমি নতুনকৈ আমি নামাজ মানে যে চালা আমি নাজানিছিলোঁ আজি কেইদিনমান আগতে আমি আৰবিয়ান ৱৰ্ডটো শিকিছোঁ চালা কিন্তু ইমান দিন আমি নামাজে কৈ আছিলোঁ আমি ৰামাদান কি নাজানিছিলোঁ আমি ৰমজান কৈ আছিলোঁ কাৰণ আমি পাৰ্চিয়ান ৱৰ্ডটো আমি শিকিছিলোঁ ইয়াত যিহেতু পাৰ্চিয়ান চিভিলাইজেশ্যনৰ এটা চাপ পৰিছিল সেয়ে ক'ব বিচাৰোঁ যে অসমীয়া সংস্কৃতিটো আমি লগত ধৰি কাৰণেও আমি ইছলামটো ফ'ল' কৰি যাব পাৰোঁ এইটো সঁচা কথা যে ধৰ্মৰ ক্ষেত্ৰত অলপ আমি এক্সট্ৰিমিষ্ট হৈছোঁ নেকি আমি প্ৰত্যেকে নিজে ইণ্ট্ৰস্পেকশ্যন কৰিব লাগে কাৰণ হয় আমি ক'ৰবাত আল কায়দাই কিবা এটা কৰিছে এইবোৰ প্ৰশ্ন মেজৰিটি কমিউনিটিয়েও উত্থাপন কৰিব নালাগে যে ইৰাকৰ মানুহে এয়া কৰিছে কাৰণে আমাৰ মানুহো এয়া পাকিস্তান ইণ্ডিয়াৰ খেল হৈ আছে ইণ্ডিয়াক আমি সৰুৰ পৰাই পগলাৰ নিচিনা ছাপোৰ্ট কৰাৰ পাছতো যদি কোনোবা কৈ সিহঁতে পাকিস্তানক ছাপোৰ্ট কৰি আছে তেতিয়া হয়তো কেতিয়াবালৈ এই এক্সট্ৰিমিজম বা ৰেডিকেল ফিলিংছবিলাক উত্থাপন হয় কিন্তু সমান্তৰালভাৱে দেখা পাইছোঁ মেজৰিটি কমিউনিটিটো অসমৰ প্ৰেক্ষাপটত আমি দেখিছোঁ অলপমান তেনেধৰণৰ চেঞ্জেছ আমি দেখা পাইছোঁ আগতে আমি 2-4টা পূজাই বহুত ভালকৈ আমি উদযাপন কৰিছিলোঁ আজিকালি চাব সৰু সুৰা কিছুমান পূজা যোনবোৰ মহাৰাষ্ট্ৰত হৈছিল বা ইউ পিত হৈছিল বা বিহাৰত হৈছিল সেইবোৰ পূজা উদযাপন কৰে ভাল কথা শান্তিৰে উদযাপন কৰা যাওক কিন্তু মই বেছি আমি কেতিয়াবা আনঅফিচিয়েল আলোচনা কৰিলেও আমি চিন্তা কৰোঁ যে এসময়ত কিছুমান নট অনলি ইছলামিক ৰিলিজিয়াছ চেণ্ট্ৰিক পাৰ্টি হিন্দু ৰিলিজিয়াছ চেণ্ট্ৰিক পাৰ্টিবিলাকক অসমৰ ৰাজনীতিত কেতিয়াবা গা কৰিব পাৰিব বুলি আজি 10 বছৰৰ আগত আমি কল্পনা কৰিব পাৰিছোঁ এইবোৰ চেঞ্জেছ আহিছে সেই চেঞ্জেছখিনি আমি প্ৰত্যেক কমিউনিটিবিলাক একত্ৰিত হৈ বহি আমি ঠিক কৰিব পাৰিম আজি মই সংকেত উপাধ্যায়ৰ এটা টুইট পঢ়িছোঁ আৰু তেওঁ এটা কথা লিখিছে যে বিজেপি ইছ্যুজ নিউ গাইডলাইনছ ফৰ স্প'ক্স পাৰ্চনছ Only authorized people cleared by BJP media department to appear on TV. No comment on anyone's religion. No comment on religious heads. Measured language to be used. No need to get excited or provoked. Inquire and read upon issues. Inquire about the party line before debating on an issue. Do not fall into anyone else's trap. Stick to issues central to BJP. Focus on debates around Garib Kalyan. এইবোৰ কথাত যদি বিজেপি স্প'ক্স পাৰ্চনছবোৰে বা বিজেপিৰ মানুহখিনি যদি ষ্টিক কৰি কাৰণে এইটো যোনটো হুইপ হয় এই হিচাপে যদি চলে তেতিয়াহ'লে ক'বলগীয়া কথাই নাই কাৰণ বেছিভাগটো আমাৰ এই আমি পলিটিকেল পাৰ্টিজবোৰে এইটো পলাৰাইজেশ্যন কৰিবলৈ এটা এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰা দেখা যায় বি ইট বিজেপি বি ইট UDA বি ইট কংগ্ৰেছ বেলেগ পাৰ্টি এতিয়া কথা হ'ল আমি এইবোৰত ষ্টিক কৰিম নে নকৰিম এনেকুৱাও কেতিয়াবা এটা কিন্তু আমাৰ ফিলিংছ আহে বিজেপিৰ কণ্ট্ৰলত তেওঁলোকৰ অৰ্কাছবোৰ আছেনে নাই whether we have given up to a mob rule mobor hatot ami gutekhini di disu niki amar hatot etiao he gutei juntu sabikathitu ase ne nai এটো দেশৰ লগত থিয় হৈছিল নেকি তেতিয়া আপোনালোকে কোভিড জিহাদৰ কথা কৈছিল না তেতিয়া দেশৰ লগত কংগ্ৰেছ থিয় হৈছিল মোৰ প্ৰশ্ন কোভিড জিহাদৰ কথা বন্ধ কৰিছিল সলমান খান পেৰলত ওলাই আহিছে তাতে কেইবাজাৰ মানে আদৰণিও জনাইছে কেৱল এটা বেলেগ বিষয় হ'ব কেৱল বেলেগ অসমীয়া নকয় কোনোবাই পাৰ্চিয়ান বুলি কয় তেতিয়া কিন্তু আমাৰ তেতিয়া কিন্তু আমাৰ গাত লাগিব লাগে আৰু আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে সেইটো আমাৰ কেনেকৈ হলে কোন অসমীয়া এটা ডাঙৰ এটা অনুষ্ঠানে হ'ব পাৰে পৰাগ অসমীয়া কোন মই হয় জানো তেখেত হয় জানো বছৰ আগত যাব লাগিব হয় ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ যে চৰকাৰসমূহে বা শাসকীয় পক্ষ বা ৰাজনৈতিক দলসমূহে এইবোৰৰ পৰা ৰাজনীতি কৰা বন্ধ কৰিব আৰু অন্ততঃ দেশৰ বিৰুদ্ধে যেতিয়া সন্ত্ৰাসবাদী বা এনেকুৱা ধৰণৰ অপশক্তিয়ে মাত মাতিব আশা কৰিছোঁ যে সকলো ধৰ্ম মত নিৰ্বিশেষে সকলোৱে একেলগে ওলাই আহিব গৰিহণা দিব আৰু সেই ক্ষেত্ৰত যাতে সকলো এক হৈ আছে এই কথাটোৰ এটা পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰিব ধন্যবাদ জনাইছোঁ সকলোকে অনুষ্ঠানৰ সামৰণি মাৰিছোঁ